মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য কিছুমান অতি দৰকাৰী পইণ্ট। 1 নম্বৰ সাদৃশ্য। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰ আগমনতেই একতা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। খ নম্বৰ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰ আগমনেই পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। গ নম্বৰ দুয়োবিধ আগমনতেই কিছুমান বিশেষ ঘটনা বা দৃষ্টান্ত পৰ্যবেক্ষণ কৰি অনুমানৰ জৰিয়তে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। ঘ নম্বৰ দুয়োবিধ আগমনতেই আগমনৰ মূল লক্ষণ আগমনাত্মক জাত বা বিশেষৰ পৰা সামান্যলৈ ঊৰ্ধ্বমুখী গতি বিদ্যমান। এইবিলাক হ'ল সাদৃশ্য। এইবাৰ আমি আহিম বৈসাদৃশ্য। কিছুমান বৈসাদৃশ্য পইণ্ট চাওক। ক বৈজ্ঞানিক আগমনত বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰ্যবেক্ষণ এই উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰাই সংগ্ৰহ কৰা হয়, কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়। এটা পাৰ্থক্য। খ নম্বৰ বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়, অৰ্থাৎ বৈজ্ঞানিক আগমনে প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য বচনটো এই দুইবিধৰ ওপৰতে প্ৰতিষ্ঠিত। কিন্তু অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। সেইকাৰণে ইয়াত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। গ নম্বৰ বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া, কাৰণ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত। দুটা ঘটনাৰ মাজত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিবলৈ হ'লে পৰ্যবেক্ষণ, প্ৰকল্প গঠন, সামান্যীকৰণ, প্ৰমাণীকৰণ আদি বহুতো স্তৰ অতিক্ৰম কৰিবলগীয়া হয়। গতিকে বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া, কিন্তু অবৈজ্ঞানিক আগমন এটা বৈজ্ঞানিকৰ তুলনাত অতি সৰল প্ৰক্ৰিয়া, কাৰণ ইয়াত দৃষ্টান্তসমূহৰ অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। ঘ নম্বৰ বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত হোৱাবোৰ, কিন্তু অবৈজ্ঞানিক আগমনৰ কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা নহয় বাবে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক। এইখিনি